ধেমাজি ধেমাজি বুলি ক'লেই পোনপ্ৰথমে মনলৈ আহে জীয়াঢল কুমতীয়া আৰু গাই নদীৰ প্ৰলয়ংকাৰী বানে ধ্বংসলীলা চলাই যোৱা এখন জিলা। অৰ্থনৈতিকভাৱে পিছপৰা হ'লেও কিন্তু ধেমাজি জিলা সমন্বয়ৰ ক্ষেত্ৰত আগবঢ়া। ধেমাজি জিলাৰে এখন ব্যস্ত অঞ্চল গোগামুখ চহৰ নানা জাতি উপজাতি তথা কৃষ্টি সংস্কৃতিৰে ভৰপূৰ। অতীজৰে পৰা গোগামুখ ধৰ্মীয় ক্ষেত্ৰতো আগবঢ়া। গোগামুখ চহৰৰ পৰা মাথো ২৬ কিলোমিটাৰ নিলগত অৱস্থিত আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী হাবুং। বৰ্তমান ধেমাজি জিলাৰ অন্তৰ্গত হাবুঙৰ উত্তৰে বৰাজোহা গাঁও, দক্ষিণে আদিবাসী গাঁও, পূবে মালা গাঁও আৰু পশ্চিমে ২ নং বুঢ়াভকত গাঁও অৱস্থিত।